সকলোকে নমস্কাৰ জনাই আজি মই যাব ওলালো লখিমপুৰ আৰু এয়া বেগ সৰু বেগ এটা ৰেডি কৰি ললো বেছি বস্তু লোৱা নাই দুটামানে বস্তু লৈছো আৰু এতিয়া নাইট চুপাৰত লখিমপুৰ যাম চাই থাকিব আপোনালোকে এয়া অটত আহি আছো খানাপাৰালৈকে লগত আহিছে মোৰ বা আৰু মাহী যেহেতু ধেমাজিৰ পৰা আহিছিল গুৱাহাটী কিবা কামত আৰু লগতে মোৰ লগতে ওলালে আৰু বাও বহুত দিন ঘৰত যোৱা নাই সেইকাৰণে লগতে ওলালে এতিয়া গৈ আছো আৰু আমি অটত এয়া আৰু আহি আছো ৰাতি কিন্তু ব্ৰিজ কিখনৰ ওপৰত উঠিলে কিন্তু মজা লাগে ভিউটো দেই আৰু জাম চাম নাথাকে গৈও ভাল লাগে ইমান ধুনীয়া লাগে গৈ মানে এনেকৈ যদি গোটেই গুৱাহাটীখনত যদি হিমন্ত মামাই ব্ৰিজেই বনালে হয় এতিয়াতো বনায়ে আছে ব্ৰিজ বাৰু এয়া অটত আহি আছো ধুনীয়াকৈ একদম ফ্ৰী হাৱা খাই এতিয়া ধুনীয়াকৈ বহি লৈছোঁ এতিয়া গৈ আছোঁ আৰু এয়া পামগৈ আৰু বেছি দূৰ নাই আৰু আহি আছোঁ আৰু এয়া বা আৰু মাহীও আহি আছে লগতে একদম ধুনীয়াকৈ বহি মোৰ লগতে আৰু মই যিহেতু ভাড়া চাড়া দিব লাগিব সিহঁতেতো ফ্ৰীতে যাবই এয়া গণেশগুৰি পাৰ হৈ সেই হনুমান মন্দিৰ ভাগত এয়া বজৰংবলীক সেৱা জনাই আগুৱাই গৈ আছোঁ সেই আজিৰ যাত্ৰাটোৰ বাবে জয় বজৰংবলী আশীৰ্বাদ কৰিবা আৰু আহি সেই ৰুক্মিণী গাঁৱৰ সেই মজা ধুনীয়া ভাল লগা সেই জামকণ ফচি গ'লোঁ আৰু বৰষুণ দিলেতো এইকণত আৰু সাঁতুৰিবই পাৰি আৰু সকলোৱে জানেই যিহেতু ফাইনেলি অট'খনৰ পৰা নামিলোঁ নামি পেলাই এতিয়া বাছ ষ্টেণ্ডৰ ফালে খোজকাঢ়ি আহি আছোঁ হাৰামি অট' ওলোৱাতে অলপ আগুৱাই নথলে এতিয়া আহি পেলাই আমি এই বাছৰ কাৰণে ৰখি আছোঁ এইবিলাক বাছবিলাক যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া যাব আৰু লখিমপুৰ লাইনৰ বাছবিলাক আহি আছে গৈ আছে আমি এতিয়া ৰখি আছোঁ কাৰণ আমি টিকেট কটাও নাই এইফালে দেখিছেনে সেই মৰম লগা বাইদেউকণে পইচা তুলি ৰাতিও ঘূৰি আছে আঙুলি মূৰত পইচা বাপৰে সিহঁতৰ যে কাৰবাৰ আৰু এইফালে ধুনীয়াকৈ বাছখনত বহি ল'লোঁ মই এটা ছিংগল ছিট লৈ ল'লোঁ আৰু বা আৰু মাহীয়ে ডাবল ছিট লৈ ল'লে ভাড়া যিহেতু 400কৈ দিলোঁ আৰু দেই ইয়াৰ পৰা লখিমপুৰলৈ গুৱাহাটীৰ পৰা লখিমপুৰলৈ এইফালে আহি সেই আমনিত সেই ৰাৱণৰ থালিখন মাৰি লওঁ বুলি ড্ৰাইভাৰটোক ক'লোঁ বোলো ৰখাই গাড়ী অলপ ভাত খাই লওঁ সেই বুলি ৰখালে এতিয়া খাই লওঁ ভাত মানে মই গুৱাহাটীৰ পৰা লখিমপুৰ কিয় আহিলোঁ জানেনে মানে হিমন্ত বাবে মোক ফোন কৰিছিলে যে তই এবাৰ থাৰ্ড গ্ৰেডৰ এক্সামটো দে আৰু তোক এবাৰ চাকৰিটো খাটাং দিমেই সেইকাৰণে তেনেকৈ কোৱা দেখি মই আহি গ'লোঁ এক্সামটো দিবৰ কাৰণে মানে মই এক্সামটো একচুৱেলি চেণ্টাৰটো ইয়াৰ দিছিলোঁ তেতিয়া মই লখিমপুৰত আছিলোঁ সেইকাৰণে মই চেণ্টাৰটো ইয়াৰ দিব লগা হ'ল সেইকাৰণে এক্সামটো ইয়াতে পৰিছে সেইকাৰণে ইয়াত দিব লগা আহিব লগা হ'ল আৰু 3:30টাত বাছৰ পৰা নামিলোঁ সেই ঘৰৰ ওচৰত আৰু অলপ টাইম শুলোঁ তাৰপিছত এতিয়া এই 8টা বাজিছে এতিয়া এক্সামটো যাবলৈ ওলাইছোঁ এতিয়া চাকৰিটোতো এইবাৰতে খাটাঙেই আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই টাটা